দতমা ব্লকৰ আমাৰে ইউথ ওমেন আৰু BSU এই তিনিটা আমাৰে BPF দলৰ যিটো শাখা কমিটি আছে এওঁলোকৰে এটা কৰ্মী সভাৰ নামত আমি এটা মুকলি সভা পাতিছিলোঁ আৰু ইয়াৰ লগতে এতিয়া আপোনাসকলে ইতিমধ্যে দেখা পাইছে মিটিংখনত আমাৰ দতমা ব্লকৰ অধীনস্থ বিভিন্ন গাঁওবিলাকৰ পৰা অজস্ৰ আমাৰে কৰ্মী ছাপৰ্টাৰবিলাকে অংশগ্ৰহণ কৰিছে আৰু সেইটো আমাৰ এটা ভাল আমাৰ দলৰ শক্তি প্ৰদৰ্শনৰ নিচিনা এটা কাৰ্যসূচী হৈ গ'ল। ইয়াৰ লগতে আজি আমাৰ এটা আনন্দৰ বিষয়টো হ'ল যে এই অঞ্চলৰ আমাৰ BPFৰ লগত জড়িত নথকা যিবিলাকে UPPL আৰু BJP কৰা আমাৰ ৰাইজ আছিলে তেখেতসকলে এতিয়া BJP আৰু UPPLৰ প্ৰতি মহভংগ হৈ আগন্তুক BTC ইলেকশ্যনত BPF দলে যিহেতু চৰকাৰ গঠন কৰিব সেইটো খাটাংকে বুজি পাই তেওঁলোকে BPF দলত যোগদান কৰিছে। আজি মানে 300ৰ বেছি BPF দলত যোগদান কৰাটো আমাৰ কাৰণে বিপুল এটা মানে জনসমৰ্থন থকাটো বুজায় আমাৰ কাৰণে এটা ডাঙৰ মানে আমি যে সফলতা লাভ কৰিব পাৰিছোঁ এওঁলোকৰ যোগদানৰ দ্বাৰা দি আমি সেইটো অনুভৱ কৰিছোঁ। BPF দলত দিনে দিনে বিভিন্ন দল সংগঠনৰ পৰা UPPL BJP কংগ্ৰেছ কৰা এইবিলাক ছাপৰ্টাৰবিলাকে আজি নিজৰ নিজৰ দল থিয় কৰি পেলাই আমাৰ দললৈ যোগদান কৰাৰ যিটো জোৱাৰ সেইটো চাৰিওপিনে আমি 40টা সমিতি দেখিবলৈ পাইছোঁ আৰু এটা কথা স্পষ্ট যে এইবাৰ BPFৰ নেতৃত্বতে হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত BTCৰ এটা শক্তিশালী চৰকাৰ ছেপ্টেম্বৰ মাহতে হ'বলৈ গৈ আছে আৰু সেইটো স্পষ্টভাৱে ধৰিব পাৰি BTC অঞ্চলৰ ৰাইজৰ এটাই মাত্ৰ বিকল্প এটা প্ৰমোদ বড়োৰ যে BPF দল হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰী তেখেতৰ চৰকাৰৰ আমলত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰিছিল এইবাৰো ঠিক তেনেকুৱা ধৰণৰে উন্নয়ন হাগ্ৰামা মহিলা ডাঙৰীয়া বা BPF দলে চৰকাৰ গঠন কৰিলে কৰিব পাৰিব এই বিশ্বাস আস্থাটোৰ আগত ৰাখিয়ে ৰাইজে দলে বলে BPF দলত যোগদান কৰিছে। আমি তেখেতসকলক স্বাগতম জনাইছোঁ। আগলৈও আমাৰ দলত বহুজন হাজাৰ অন্যান্য দলবিলাকৰ পৰা যোগদান কৰিবৰ কাৰণে নিশ্চয় এই প্ৰক্ৰিয়াটো চলি থাকিব। আমি তেখেতসকলক আদৰি লৈ আমাৰ দলীয় এজন নিষ্ঠাবান কৰ্মী সতীৰ্থ হিচাপে তেখেতসকলক গণ্য কৰি পেলাই সন্মুখৰ নিৰ্বাচনত যুঁজ দিবৰ কাৰণে আমিও আগুৱাই যাম। ইতিমধ্যে আমাৰ মানে কেণ্ডিডেটছৰ যিটো এপ্লাই কৰিবৰ কাৰণে সুবিধা দিয়া আছিলে দতমা সমষ্টিত আমাৰ এইটোৱেই স্পষ্ট যে যোৱা বিগত দিনবিলাকত আমাৰ এটা বেয়া দিন আছিলে চৰকাৰত যিহেতু আমি নাছিলোঁ আমাৰ চৰকাৰত নথকা সময়ত MCLA হিচাপে তেখেতে দতমা সমষ্টিৰ অধীনত আমাৰ BPF দলটো শক্তিশালী হিচাপে ধৰি ৰাখিছে। গতিকে যিসকল MCLA হৈ যোৱা বেয়া দিনবিলাকত দলৰ কাৰণে ছেক্ৰিফাইচ কৰিলে কাম কৰিলে দলটো ধৰি ৰাখিলে তেখেতসকলক নীতিগতভাৱে আমি দলৰ পৰা এটা মানে জাষ্টিছ দিয়াৰ ন্যায় বিচাৰ দিয়াৰ এটা আমাৰ নীতি গ্ৰহণ আমি কৰিছোঁ আৰু ইয়াৰ কাৰণে দতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰী ডাঙৰীয়াদেৱে নিশ্চয় টিকেট পোৱাটো খাটাং আনুষ্ঠানিকভাৱে তেখেতক আমি মানে কেণ্ডিডেটছৰ হিচাপে স্বীকৃতি প্ৰদান কৰি ঘোষণা কৰাৰ দায়িত্ব কেন্দ্ৰীয় কমিটি আমাৰ হাইকমাণ্ডৰ। গতিকে তেখেতে নিশ্চয় প্ৰকাশ বসুমতাৰী কেণ্ডিডেট দিবৰ কাৰণে ফাইনেলাইজেশ্যনৰ অথৰিটি হিচাপে সেই সময়ত ঘোষণা কৰিব আৰু প্ৰকাশ বসুমতাৰীক জিকি যোৱাৰ মানে তেখেতক কেণ্ডিডেট দি জিকাই দিয়াৰ পাছত তেওঁ জিকি গ'লে EMJ পাব আৰু EMJ তেখেতক ইয়াৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে আজি মিটিংখনতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে কিয়নো আমি বেয়া দিনত আমাৰ দলৰ হৈ ছেক্ৰিফাইচ কৰা দায়িত্ব লোৱা মানুহবিলাকক আমি প্ৰথম প্ৰাধান্য দিব লাগিব, জাষ্টিছ দিব লাগিব, ক্ষমতা প্ৰদান কৰিব লাগিব, সুযোগ দিব লাগিব আৰু এই সুযোগ আৰু জাষ্টিছটো প্ৰকাশে নিশ্চয় পাব মই আশা ৰাখিছোঁ। সমষ্টিত BJPয়ে কেণ্ডিডেট নিদিয়ে আপোনালোকে চাই থাকক দতমা সমষ্টিত চাব 6জনকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক হোৱা 6জনকৈ ডাঙৰ নেতা এই দতমা সমষ্টিতে আছে। দতমা সমষ্টি নিখিল বড়ো ছাত্ৰ সন্থা UPPL BPF চবৰ কাৰণে বড়োসকলৰ কাৰণে এই সমষ্টিটো খুব মানে সন্মানজনক এটা সমষ্টি আৰু তেনে ক্ষেত্ৰত
য'ত নেকি নিখিল বড়ো ছাত্ৰ সন্থাৰ 6জনকৈ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছে। এই সমষ্টিত নিখিল বড়ো ছাত্ৰ সন্থা বা UPPL দলৰ কেণ্ডিডেট য'ত থাকিব নিশ্চয় বিজেপিয়ে কেণ্ডিডেট নিদিয়ে, সেইটো মানে সেইটো আপোনালোকে নিশ্চয় মানে ধৰি ল'লেও ইয়াত কোনো অসুবিধা নাই আৰু নিদিয়ে। গতিকে আজিৰ দিনটোত দতমা সমষ্টিৰ ৰাইজে ইয়াত মানে BPF দলৰ বাহিৰে অন্য দল কৰি বা বিজেপি দল কৰি একো লাভ নাই। ইয়াত BPF দলৰ লগতে তেওঁলোকে চামিল হৈ পেলাই কাম কৰক, মই তেখেতসকলক আহ্বান কৰিছোঁ।